Mana kah selalu? Lagi? Ini apa yang orang mana lagi? Apa kau bilang? Kalau aku nak buat mana? Mungkin bahaya. Kasih mana ya? Itu. Aku juga. আমি আটাই লাগিছোঁ যে আমি কিহৰ দেশত আমি আজি স্কুলৰ প্ৰতীক পতাকাখন উদ্যোগী কৰিছোঁ। সন্মানীয় গুৰুজনী আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকল, আমিতো আটাই গম পাইছোঁ যে আমি ইয়াত আজি আমাৰ বিদ্যালয়ৰ পতাকাখন ওপৰত উলিয়াই দি কিয় সমবেত হৈছোঁ যে নিশ্চয় আমাৰ স্কুল সপ্তাহ আজিৰ দিনটোৰ পৰা আৰম্ভ হ'ব। এই স্কুল সপ্তাহটোৱে হ'ল এক ধৰণৰ ভিটামিন। আমি নতুন বছৰটোত আকৌ নতুন শিক্ষা গ্ৰহণৰ কাৰণে আগবাঢ়িছোঁ। এই আৰম্ভণিৰ মুহূৰ্ততে আমি স্কুল সপ্তাহ পাতি আমাৰ কোন খেলত কাৰ কি পাৰদৰ্শিতা আছে তাক প্ৰদৰ্শন কৰিম আৰু তাত আমি ভাগ ল'ম। পুৰস্কাৰ পোৱাটো ডাঙৰ কথা নহয়। আমি আগতেও কৈছোঁ চেষ্টা কৰাটোহে আচল ডাঙৰ কথা। আজি চেষ্টা কৰিলা ফেইলাৰ হ'লা, কালি চেষ্টা কৰিলা ফেইলাৰ হ'লা, বহুবাৰ ফেইলাৰ হৈ যেতিয়া ছাকচেছ হ'বা তেতিয়া আৰু ফেইলাৰ নোহোৱা। গতিকে সকলোৱে এই খেলবিলাকত অংশগ্ৰহণ কৰিবলৈ যত্ন কৰিবা, যাতে আজি কৃতকাৰ্য নহ'লেও কাইলৈ তুমি কৃতকাৰ্য হ'ব পৰা। নহ'লে দেখিছা নহয় যে আজিকালি পঢ়া শুনাতকৈও খেল খেলি মানুহ বেছি আগবাঢ়ি যাব লাগিছে। হিমা দাসৰ কথাই কোৱা বা ইফালে একেবাৰে আন্তঃৰাষ্ট্ৰীয় কোহলিৰ কথাই কোৱা, তেণ্ডুলকাৰৰ কথাই কোৱা, ধোনীৰ কথাই কোৱা, যাৰেই কথা নোকোৱা, দেখিবা যে খেলত মানুহ বহুত দূৰ আগবাঢ়ি গৈছে। গতিকে আমাৰ মাজৰ পৰাও যাৰ প্ৰতিভা আছে সি এনেদৰেই সৰু সৰু খেলত অংশগ্ৰহণ কৰি লাহে লাহে আগুৱাই যাব লাগিব। ৰদু দিছে, মই আশা কৰিছোঁ তোমালোক সকলোৱে খেলত সুশৃংখলভাৱে অংশগ্ৰহণ কৰিবা আৰু সময়ৰ মূল্য বুজি এই খেল সপ্তাহ শেষ কৰিবা। ধন্যবাদ। স্কুল যেতিয়া আৰম্ভণি হয়, যেনেকৈ আমাৰ ক্লাছ হয়